খবৰ কেনেকুৱা আপোনালোকৰ? কিমান ভাল? হাতেদি দেখাই দিয়কচোন। আচ্ছা, চবৰে খবৰ ভাল। ৰাতিপুৱা কেইটা বজাত আহিলে? কেইটাত? 6টাত। ঠিক আছে। ৰাতিপুৱা 6টা বজাত কোনে কোনে আহিলে? 5টা বজাতো অহা কোনোবা আছে নেকি? নাই নহয়। 7টা বজাত অহা কোন কোন আছে? 8টা বজাত? আচ্ছা, 6টাত অহাখিনি আকৌ এবাৰ হাত দাঙকচোন চাওঁ মই। বাপৰে, 6টা বজাত যদি আহিছে, ঘৰৰ পৰা কেইটা বজাত ওলাইছে আপোনালোকে? 5টা? 5টাত ওলাইছে নে 4টাত ওলাইছে? ঠিক আছে। কোনে কোনে 5টা বজাত ওলাইছে ঘৰৰ পৰা? আৰু কোনে কোনে 4টা বজাত ওলাইছে? 6টাত ওলাইছে, 5টাত ওলাইছে। আজি দিনটোৰ কাৰণে বহু দিনৰ পৰা ৰখি আছিলে, হয়নে নহয়? কেতিয়া হ'ব, কেতিয়া হ'ব? বেলেগ জায়গাত আপোনালোকে টিভিত দেখি আছে, ডিফুত পালে, হাওৰা ঘাটত পালে, ৰংখাঙত পালে, গোলাঘাটত পালে, আমাৰ বোকাজানত কেতিয়া পাম? হয়নে নহয়? যেতিয়া আপোনালোকে গম পালে যে আমাৰ বোকাজানতো আমি আজি টকাটো পাম বুলি, আপোনালোকৰ মনটো ভাল লাগিলে নে নাই? আচ্ছা, কালি ৰাতি কোনে কোনে টোপনি মাৰা নাই? কাৰ কাৰ কালি ৰাতি টোপনি নাহিলে হাত দাঙক। বাপৰে, খবৰ ভাল? তই বাবাটো মোক চুমাই খাই আছ, তেতিয়াৰ পৰা ল ময়ো তোক চুমা এটা খাই দিছো। আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং অটনমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ সাংসদ অমৰ সিং টিছু ডাঙৰীয়া, ডেপুটি স্পিকাৰ আছাম এছেম্বলি আৰু বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মমিন ডাঙৰীয়া, আমাৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, ৰাজু টিছু ডাঙৰীয়া, অভিজিত ক্ৰো, বিদ্যা সিং ইংলেং, দৰসিং ৰংহাং, ৰূপ সিং তেৰং আৰু আমাৰ মঞ্চত উপবিষ্ট EM সকল, MCLA সকল, জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আই মাতৃসকল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আজি 115তম সভা, অৰ্থাৎ অসমৰ 126টা সমষ্টিৰ ভিতৰত আজি আমি বোকাজানত 115 নম্বৰ সমষ্টিৰ বাবে পুঁজি বিতৰণ কৰিম। বোকাজানৰ পৰা মই যোৰহাটৰ মৰিয়নিলৈ যাম। 116টা সমষ্টিত এই পুঁজি আমি বিতৰণ আজি সম্পূৰ্ণ কৰিম। বৰ্তমানলৈকে 28,61,240 গৰাকী মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে আৰু অনাগত দিনত আৰু 4 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। পুঁজি বিতৰণ কৰোঁতে বহু কেইগৰাকী মহিলাৰ নাম বাদ পৰি গৈছিল। তাৰ বাবে অতিৰিক্তকৈ আমি আৰু 1.5 লাখ মহিলাক এই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন যে আমাৰ বোকাজান সমষ্টিত 17,398 গৰাকী মহিলাই আজি
উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিব। মই শব্দটো কৈছো প্ৰথম কিস্তি, তাৰ মানে উদ্যমিতা অভিযান আজিয়ে শেষ হৈ নাযায়। এই অভিযানৰ পিছতো আপোনালোকক আমি আৰু সহায় কৰিম, আপোনালোকক আমি আৰু টকা দিম, আপোনালোকক আমি ট্ৰেইনিং দিম, আৰু আপোনালোকে যি সামগ্ৰী প্ৰস্তুত কৰিব তাৰ কাৰণে আমি আপোনালোকক বজাৰ এখন দিবৰ বাবেও চেষ্টা কৰিম। আমাৰ উদ্দেশ্যটো কি যে যাতে অসমৰ মহিলাসকলে, আমাৰ বোকাজান সমষ্টিৰ মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। অৰ্থাৎ আজি আপোনালোকৰ পৰিয়ালত হাজবেণ্ডে কাম কৰে আৰু আমি ঘৰখন পৰিচালনা কৰো। কিছুমান মহিলাই উপাৰ্জনো কৰে, কিন্তু আমি বিচাৰিছো যে প্ৰত্যেকগৰাকী মহিলাই কিবা নহয় কিবা এটা উপাৰ্জনৰ কামত জড়িত হওক। ঘৰত যেতিয়া হাজবেণ্ডেও ইনকাম কৰে আৰু মহিলাগৰাকীয়েও অকণমান হলেও টকা উপাৰ্জন কৰিব পাৰে, মহিলাগৰাকীৰ নিজৰো মানসিক সন্তুষ্টি হয় আৰু পৰিয়ালটোৰো উন্নতি হয়। সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন অভিযান আৰম্ভ কৰিছিল যে আমি আত্মসহায়ক গোটৰ সদস্যসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। মোদী ডাঙৰীয়াই বেংকৰ পৰা লোন লোৱাৰ পথ সহজ কৰিলে আৰু তেখেতে এতিয়া এটা সিদ্ধান্ত লৈছে যে আমাৰ গ্ৰুপৰ মহিলাসকলে গ্ৰুপ হিচাপেও বেংকৰ পৰা লোন ল'ব পাৰিব আৰু ব্যক্তিগত হিচাপেও বেংকৰ পৰা লোন ল'ব পাৰিব। তাৰ মানে আগতে আমাৰ মহিলা এগৰাকীয়ে বেংকত যদি যায়, লোনটো কাৰ নামত আহিব? CLF-VO গ্ৰুপৰ নামত। এতিয়া সিদ্ধান্ত হৈছে যে CLF-VO গ্ৰুপৰ নামতো লোন আহিব আৰু কোনোবাই যদি নিজা কৰি কাম কৰিব খোজে, বেংকেও মহিলাগৰাকীক ডাইৰেক্টলি লোন দিয়াৰ ব্যৱস্থা কৰিব। আমাৰ ভাৰতত মোদীজীয়ে 6 কোটি মহিলাক লাখপতি বাইদেউ বনাব বিচাৰে। আমাৰ অসমত 6 কোটি মহিলা নাই। আমাৰ অসমত গ্ৰুপৰ লগত জড়িত হৈ আছে 40 লাখ মহিলা। আমি চেষ্টা কৰিম যাতে এই 40 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে। আমাৰ অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে আৰু 4 লাখ মহিলা লাখপতি বাইদেউ হোৱাৰ ৰাস্তাত আছে। তাৰ মানে 1 লাখ টকাতকৈ বেছি যেতিয়া আমি বছৰত উপাৰ্জন কৰো, আমি লাখপতি বাইদেউ হওঁ। আৰু কোনোবাই যদি 80,000 90,000 উপাৰ্জন কৰি আছে, তেওঁলোকক অলপ ঠেলা মাৰি দিলে এবছৰৰ ভিতৰত তেওঁলোকো লাখপতি বাইদেউ হ'ব পাৰে। আজিৰ পৰা 4 দিন আগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া শিলচৰলৈকে আহিছিলে। আমি লাখপতি বাইদেউসকলৰ এখন এক্সিবিশন পাতিছিলো। প্ৰতিগৰাকী বাইদেৱে চিনাকি দিছিলে
যে মে লাখপতি দি দিওঁ তাৰমানে আজি অসমত লাখপতি দিদি হোৱাটো এটা গৌৰৱৰ বিষয় আমি হিচাপ কৰিছিলো যে আমাৰ বোকাজান সমষ্টিত কিমান লাখপতি বাইদেউ আছে কাৰণ আমাৰ অসমৰ প্ৰতিটো সমষ্টিতে ইতিমধ্যে লাখপতি বাইদেউ নিৰ্মাণ হৈছে আমাৰ বোকাজান সমষ্টিত 680 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে যদি 680 গৰাকী বাইদেউ লাখপতি বাইদেউ হ'ব পাৰিছে চৰকাৰৰ পৰা সহায় পালে মই বিশ্বাস কৰো বাকি মহিলা সকলো লাখপতি বাইদেউ হ'ব পাৰিব আমাৰ বোকাজানৰ যি 680 গৰাকী মহিলা লাখপতি হৈছে সকলোৰে নাম মই ল'ব নোৱাৰো সময়ও কম কিন্তু মই অন্তত 20 গৰাকী মহিলাৰ নাম ল'ব খুজিছো যাতে আমাৰ লাখপতি বাইদেউ সকলে সন্মানিত অনুভৱ কৰে আমাৰ ঘৰিয়ালডুবি গাঁৱৰ মনিছানা দেৱী বাইদেউ বছৰত 5 লাখ টকা উপাৰ্জন কৰে আমাৰ খটখটি ক্লংকাঠাৰ গাঁৱৰ মমতা চৌধুৰী বছৰত 4,80,000 টকা উপাৰ্জন কৰে দাৰডং হানছে দেইথৰ গাঁৱৰ হানা তৰ্পি বছৰত 4.5 লাখ টকা উপাৰ্জন কৰে বেইটাৰাং গাঁৱৰ নিৰলা তেৰাংপি 3.5 লাখ দেওপানী গাঁৱৰ কুমাৰী মুণ্ডা 3.5 লাখ মৰাক কৰদৈগুৰি গাঁৱৰ ফুলেশ্বৰী ভূমিজ 3.5 লাখ বৰলাই হানছে গাঁৱৰ চিকমাৰং পিপি 3 লাখ তিলিংজান গাঁৱৰ কিৰণ ভেংৰা 3 লাখ কাৰগাঁও গাঁৱৰ হেমা শৰ্মা 2,95,000 গুদাম তেৰণ গাঁৱৰ লক্ষ্মী তেৰণপি 2,91,000 দেওপানী গাঁৱৰ লক্ষীমাই চুতীয়া বৰুৱা 2,73,000 কছাৰী গাঁৱৰ সীতা চেত্ৰী 2,63,000 তাৰাডং হানছে দেইথৰৰ আলিছা টকবিপি 2,29,000 গুদাম তেৰণ গাঁৱৰ মিলি ৰংফাৰপি 2,24,000 সাৰ্থে ভাংচু গাঁৱৰ ৰূপালিং টিপি 2,17,000 বাগজান গাঁৱৰ জিলাগিৰি 2,17,000 মাইচু টকবি দেইথৰ গাঁৱৰ নিৰ্বন লেকথেপি 2,17,000 হৰিয়জান গাঁৱৰ কাছাং তেৰণপি 2,15,000 দেওপানীৰ মিতালী বৰা 2,10,000 চাৰবুৰাবে বৰ্ণেৱাৰীয়া গাঁৱৰ নাহ ৰংহাপি 2,09,000 তাৰমানে আপোনালোকে চিন্তা কৰক বোকাজান সমষ্টিৰ 680 গৰাকী মহিলা আজি লাখপতি আৰু এগৰাকী মহিলা দুগৰাকী মহিলা প্ৰায় 5 লাখ টকাও আজি বছৰত উপাৰ্জন কৰিছে আমাৰ চেষ্টা কি হ'ব আপোনালোক আজি 17,000 মহিলা ইয়াত উপস্থিত আছে চৰকাৰে যদি আপোনালোকক সহায় কৰে আৰু আপোনালোকো যদি আগবাঢ়ি আহে আমাৰ বোকাজান সমষ্টিত অহা 3-4 বছৰত অন্তত 10,000 মহিলা লাখপতি বাইদেউ হ'ব পাৰিব কাৰ কাৰ ইচ্ছা আছে লাখপতি বাইদেউ হ'ব সবৰে আছে ঠিক আছে যাৰ যাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেওঁলোকে এটা কথা আজি লিখি ৰাখক যে আপোনালোকক মামাই লাখপতি বাইদেউ বনাইহে এৰিব কিন্তু আপোনালোকৰ ইচ্ছা থাকিব লাগিব বোলে 10,000 টকা ললো মোবাইল কিনি দিলো তেতিয়াতো নহব হয় নে নহয়
নিজৰ ইচ্ছা থাকিব লাগিব নে নালাগিব? লাগিব। সেই কাৰণে মই আপোনালোকক 3টা পৰামৰ্শ দিম। আজি আপোনালোকে 10,000 টকাটো লৈ যাব, চেকখন বেংকত জমা দিব। কিছুমান মহিলাই চেকখন বেংকত জমা নিদিয়ে, বোলে নামটো আছে ৰাখি থলে ভাল লাগে। এগৰাকী মহিলা চেকখন নিগনিয়ে কুটি দিলে, ফেচবুকত কান্দি আছে যে নিগনিয়ে চেক লৈ গল, আমি আকৌ চেকখন ঘূৰাই দিলো। চেকৰ ফটোষ্টেট কপি এটা ৰাখি মেইন চেকখন বেংকত জমা দিব। টকাটো আহিলে, টকাটো অহাৰ পিছত ফটক কৰি একো কৰিব নালাগে। আপোনালোকে চিন্তা কৰিব যে টকাটো আমি কেনেকে খৰচ কৰিম। 1 নম্বৰ, আমাৰ গ্ৰুপত আমি যদি টকাটো জমা দিওঁ, 10,000 10 গৰাকীয়ে জমা দিলে 1 লাখ টকা হল। একেলগে আমি কাম কৰিলো, একেলগে আগবাঢ়ি গলো। 1 নম্বৰ। 2 নম্বৰ, যে আমি গ্ৰুপত নিদিওঁ, আমি নিজে কৰিম। কোনো কথা নাই, আপোনালোকে নিজে কৰক। গাহৰি, আমাৰ গৰু, গাই গৰু, মৌমাখি, আমাৰ মাছৰুম, যি আপোনালোকে কৰিব খোজে, সৰু দোকান এখন আপোনালোকে নিজে ভাল কৰি 10,000 টকাটো খৰচ কৰক। তৃতীয়, কিছুমানৰ ঘৰত হাজবেণ্ডৰ অলৰেডি এখন দোকান আছে, কিছুমানৰ ঘৰত হাজবেণ্ডৰ ফিচাৰী আছে, খেতি আছে। এই 10,000 টকা হাজবেণ্ডৰ লগত লগ লাগিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, যদি নিজে কৰিব ভয় কৰে। তাৰ মানে গ্ৰুপত দিলো, নিজে কৰিলো, নহলে হাজবেণ্ডৰ লগত লগ লাগি এই 10,000 টকাটো আমি খৰচ কৰিলো। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম। মই নাযাওঁ, কিন্তু কোনবা যাব মোৰ হৈ, ঠিক আছে? মইতো ইমান মানুহৰ ঘৰত যাব নোৱাৰিম। এগৰাকী দুগৰাকী ঘৰত যাম আৰু যোনে ভাতটো ভালকৈ খুৱাব। কোনে কোনে মাতিব মোক ঘৰত? চবে মাতিব, ঠিক আছে। এতিয়া ঘৰত গৈ আমি সুধিম যে বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে আগৰ মোবাইলটো বেয়া হৈছিলে, নতুন মোবাইল এটা কিনিলো। পৰীক্ষাত ফেল। বাইদেউ টকাটো কি কৰিলে? বোলে আমি গ্ৰুপত দিলো, 10 গৰাকীয়ে লগ লাগি এতিয়া ধুনীয়াকৈ আমি ব্যৱসায় কৰি আছো। 5, বাইদেউ কি কৰিলে? মই গাহৰি ব্যৱসায় কৰিছো, ছাগলী কিনিছো, গাই গৰু কিনিছো, চিলাই মেচিন কিনিছো, মৌমাখিৰ ব্যৱসায় কৰিছো। পৰীক্ষা পাছ। বাইদেউ কি কৰিলে? বোলে মোৰ বজাৰত হাজবেণ্ডৰ দোকান আছিলে, তাতে মাল বস্তু কিনোৱালো, এতিয়া আমাৰ ঘৰৰ দোকানখন ভাল চলিছে। ধুনীয়া। তেতিয়া মই আপোনালোকক আকৌ বোকাজান ষ্টেডিয়ামত মাতিম, আৰু অহা বছৰ মই আপোনালোকক যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকক মই 25,000কৈ টকা আকৌ দিম। কাক কাক 25,000 লাগিব? হাতটো উঠাইছে। যাক যাক লাগিব তেওঁলোকে কিন্তু টকাখিনি লৈ মোবাইল, কাপোৰ কিনিব নোৱাৰিব। টকাটো ভাল কামত খৰচ কৰিব লাগিব। পাৰিব নে নোৱাৰিব? ইয়াৰ পিছত 25,000 টকা লোৱাৰ 1 বছৰ পিছত, তাৰ মানে 3rd ইয়াৰ, আমি আপোনালোকৰ তাত আকৌ যাম। বাইদেউ 10,000 পাইছিলে, পালো,
25,000 পাইছিলে, পালো। 25,000টো কি কৰিলে? বোলে 10,000ত 2টা ছাগলী কিনিছিলো, 25,000ত 10টা ছাগলী মোৰ হৈ গল। দোকানখন সৰু আছিল, ডাঙৰ হল। গাহৰি 2টা আছিল, এতিয়া 10টা হল। তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতি আনিম। তৃতীয় বছৰ আপোনালোকক আমি কিমান দিম? 50,000 টকাকৈ আমি তৃতীয় বছৰ আপোনালোকক দিম। 50,000 লাগা কোন কোন আছে? বাপৰে, 10ও লাগিব, 25ও লাগিব, 50ও লাগিব। সঁচাই লাগিবনে? মই হিচাপ কৰিব লাগিব যে বোকাজানত দিব লাগিবই বুলি। হ'ব, কিন্তু 10, 25, 50 পাবৰ কাৰণে বিজেপিকতো ভোটো দিব লাগিব। কোনে কোনে দিব বিজেপিক ভোট? পাক্কা দিব? ঠিক আছে। এতিয়া আমাৰ এই আঁচনিটোৰ লক্ষ্য কি? 10,000 পালো, 25,000 পালো, 50,000 পালো। আমাৰ ঘৰত কিমান জমা হল? 85,000 টকা। এই টকাখিনি যদি ভাল কৰি আপোনালোকে ব্যৱহাৰ কৰে, লগত ট্ৰেইনিংও পালে, আপোনালোকক আমি আৰু কথা শিকালো, বজাৰ দিবও চেষ্টা কৰিম, আপোনালোকে নিজে নিজে লাখপতি বাইদেউ হৈ যাব, মোৰ কোনো সন্দেহ নাই। খালি মাত্ৰ আপোনালোকৰ মনত ইচ্ছা শক্তি থাকিব লাগিব। হ'ব? আপোনালোকৰ ভিতৰত কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। নাই পোৱাও সুধিম। আগত কোনে কোনে পাইছে হাত দাঙক। পোৱাবিলাক হাত দাঙি থাকক অলপ দেৰি। হাত দাঙিলে কাটা নাযায় অৰুণোদয়। ঠিক আছে। এতিয়া নোপোৱাবিলাকে হাত দাঙক। ঠিক আছে। পিছফালে কোনে কোনে পোৱা নাই হাত দাঙক। যাৰ ঘৰত কোনেও অৰুণোদয় পোৱা নাই, এটা পৰিয়ালত আমি এটা অৰুণোদয় দিওঁ। যিসকলৰ ঘৰত এটাও অৰুণোদয় নাই, তেওঁলোকে ধুনীয়াকৈ অলপ দেৰি হাতখন উঠাই ৰাখক, মই যাতে গন্তি কৰিব পাৰো। ঠিক আছে। মই ইয়াতে হিচাপ কৰি দেখিলো যে 2,000 মহিলাই অৰুণোদয় আঁচনি পোৱা নাই। আজি মই কাউন্সিলক আৰু 2,000 নাম দি থৈ যাম, যাতে আৰু 2,000 মহিলাক আমি অৰুণোদয় দিব পাৰো। ভাল হবনে বেয়া হব? ঠিক আছে। এতিয়া যোৱা মাহৰ 20 তাৰিখে মই ভাবিছিলো যে অৰুণোদয়ত 8,000 টকা জমা দিম। এতিয়া মই কি ভাবিলো যে 20 ফেব্ৰুৱাৰীত নিদিও, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জাগাত 9,000 টকা দিম। ভাল হবনে বেয়া হব? এই মাহত পালে 10,000, অহা মাহত পালে 9,000। বাইদেউসকলে মোক পিঠা তিঠা খুৱাব লাগে। ইমান লাগে নে নালাগে? আগতে কোনবা চৰকাৰে ফেব্ৰুৱাৰীত 10,000, মাৰ্চত 9,000 আগত কোনবাই দিছিলে নেকি? আগত কোনবাই দিছিলে নেকি? আগত কোনবা চৰকাৰে আপোনালোকক এনেকে মাতি আনি সন্মান দিছিলে নেকি? পাক্কা নাই দিয়াতো। কোনে দিলে সন্মান? কোনে দিলে সন্মান? সেইকাৰণে যেতিয়া ইলেকশ্যন আহিব, ভোটটো দিয়াৰ আগতে মনত পেলাব। ঠিক আছে? কোনে কোনে 100 টকাত দালি, চেনি, নিমখ কিনিছে হাত দাঙক দোকানৰ পৰা। চবেই কিনিছে। দালি পালে, চাউল পালে, চেনি পালে, নিমখ পালে, আৰু কি লাগে আপোনালোকক? কি লাগে? মিঠাতেল আধা লিটাৰ। কিমান লাগিব? পাক্কা 1 লিটাৰ লাগিব। বাপৰে,
এই দালি চেনি তেল আৰু নিমখ যদি আমি 100 টকাটো নলওঁ বিনা পইচা কৰি দিওঁ কেনেকুৱা হ'ব ভাল হ'ব নে বেয়া হ'ব পাক্কা ভাল হ'ব ঠিক আছে মই আপোনালোকৰ কথা শুনি ললো অহাবাৰ বিজেপি চৰকাৰ এপ্ৰিলত ইলেকশ্যন হৈ যাব মে জুনৰ পৰা আপোনালোকক বিনা পইচা দালি চেনি নিমখ তেল আপোনালোকে পাই যাব ভাল হ'বতো মামাৰ ওপৰত বিশ্বাস আছে নে নাই পাক্কা আছে আপোনালোকৰ মই আজি আপোনালোকক কথা দিলো যে অহাবাৰ দালি চেনি নিমখৰ লগত তেলো 1 লিটাৰ পাই যাব হ'ব ভাল হ'বতো আপোনালোকে চাওক লাখপতি বাইদেউৰ টকা পালো অৰুণোদয় টকা পালো আৰু আমি বিনামূলীয়াকৈ দালি পালো বিনামূলীয়াকৈ চেনি পালো তেল পালো নিমখ পালো চাউল পালো বেমাৰ হলে কাৰ্ড পালো 5 লাখ টকাৰ ট্ৰিটমেন্ট হ'ব পাৰে লৰা ছোৱালীয়ে পঢ়িলে এডমিশনৰ পইচা দিব নালাগে ছোৱালী সকলে নিযুত মইনা আঁচনি পায় 27 তাৰিখ 28 তাৰিখৰ পৰা লৰাবিলাকেও কলেজত গলে চৰকাৰৰ পৰা মাহত টকা পাব লৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আমাৰ হল এডমিশন আমাৰ হল ঘৰৰ পাকঘৰটোত যাতে চিন্তা নাথাকে তাৰো দায়িত্ব আমাৰ হল এতিয়া আপোনালোকে কি কৰিব লাগে ভাল কৰি এই 10,000 9,000 25,000 50,000 ভাল কৰি ব্যৱহাৰ কৰক আৰু আপোনালোক লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰক কৰিব নে নকৰে পাক্কা কৰিব যদি সঁচাকৈ আপোনালোকে চৰকাৰৰ এই সুবিধাবিলাক ভাল কৰি ব্যৱহাৰ কৰে আমাৰ অসমখন সম্পূৰ্ণ পৰিৱৰ্তন হ'ব অসমত দুখীয়া মানুহ নাথাকিব কাৰণ ইয়াৰ লগে লগে মই চৰকাৰী চাকৰিও দি আছো আমাৰ অসমত যোৱা 5 বছৰত মই 1,60,000 ল'ৰা ছোৱালীক চাকৰি দিছো কোনেও 1 টকাও পইচা দিবলগীয়া হোৱা নাই অহাবাৰ মই কি কৈছো যে আমাৰ চৰকাৰ আহিলে অহাবাৰ আৰু 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম ইণ্ডাষ্ট্ৰী আহিছে চাকৰি পাইছে ব্যৱসায় কৰিবৰ কাৰণেও আমি ল'ৰা ছোৱালীক টকা দিয়া আৰম্ভ কৰিছো আজি ইমানবিলাক কাম আগত কেতিয়াও হোৱা নাছিল যোৱা 5 বছৰত আমি অসমখনক বহু দূৰ আমি আগুৱাই লৈ গলো আজি আপোনালোকে মনত পেলাওক আমাৰ বোকাজান সমষ্টিত 26,325 গৰাকী মহিলাই অৰুণোদয় পাইছে 19,000 মহিলাই আজি লাখপতি দিদি পাব আমাৰ ইয়াৰে 1,000 ছোৱালীয়ে নিযুত মইনা পাইছে আৰু 43,000 পৰিয়ালে আমাৰ ইয়াতে বিনামূলীয়াকৈ চাউল 100 টকাত দালি নিমখ আৰু চেনি লাভ কৰিছে আপোনালোকে জানি ভাল পাব যে আমাৰ বোকাজান সমষ্টিৰ ৰাইজৰ কাৰণে আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বোকাজান সমষ্টিত আমি এখন সৈনিক স্কুল পাতিবৰ কাৰণেও সিদ্ধান্ত লৈছো 335 কোটি টকাৰে সৈনিক স্কুল হ'ব আমাৰ ইয়াৰ খটখটি ডলামাৰাত নেতাজী সুভাষ বসু জনজাতি স্কুল কয়লামাটি ডলামাৰাত কস্তুৰবা গান্ধী বিদ্যালয় তাৰ উপৰিও যোৱাবাৰ কাউন্সিল ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো চকীহুলাৰ পৰা তাৰাপুঙলৈ 196 কোটি টকা খৰচ কৰি ৰাস্তা বনাই থকা হৈছে
দেইথৰৰ পৰা বাগৰিলৈ আমি 111 কোটি টকাৰে আমি ৰাস্তা বনাই আছো। আপোনালোকক কাবাৰ কি কুন্তল চাই দিছা? কিবা হেৰি হৈছে নেকি? কোনোবা মহিলাৰ কিবা হৈছে নেকি? চাই লোৱা। হ'ব, আমাৰ ডক্টৰ আছে, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া কুন্তল তুমি যোৱা গৈ পেলাই গাড়ী এখন দি মিৰ্গী বেমাৰ নে কি হেৰি হৈছে? ঠিক আছে, একো হোৱা নাই? কিবা হৈছে নেকি? মূৰ ঘূৰাইছে? হ'ব, আমাৰ ডক্টৰ আছে, ঠিক হৈ যাব। মূৰ ঘূৰাইছে, একো নাই, আপোনালোক চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকক আমি এই গোটেই সুবিধাবোৰ ৰাস্তা ঘাটৰ পৰা স্কুল কলেজৰ পৰা দুখীয়া মানুহক সহায় কৰালৈকে এই গোটেই আঁচনিবিলাকৰ জৰিয়তে আমি আপোনালোকক সহায় কৰি আছো আৰু ভৱিষ্যতলৈও আমি আপোনালোকক সহায় কৰি যাম। আজি আমাৰ বোকাজানত 19,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি পাব। 6টা বজাতে আপোনালোক ঘৰৰ পৰা আহিছে, গতিকে মই বহুত দেৰি আপোনালোকক আমনি নকৰো, কিন্তু আজি আপোনালোকে চেকখন লৈহে ঘৰলৈকে যাব নে চেক নোলোৱাকৈ ঘৰত যাব ইচ্ছা আছে নেকি? চেক লৈ যাব লাগিব নে নালাগিব? ৰাতিপুৱাটো ঘৰত মানুহজনক চাহ দিয়া নাই, দুপৰীয়াওতো ভাতো দিয়া নাই। চেক লৈ নগলে বহুত জোকাব আপোনালোকক। জোকাব নে নোজোকাব? সেইকাৰণে আপোনালোকে চেকখিনি ধুনীয়াকৈ লৈ যাব। আমাৰ ইয়াত 118টা ভিঅ আছে। ভিঅৰ বাইদেউসকল এইফালে বহি আছে নে? ভিঅৰ বাইদেউসকল ক'ত আছে? এইফালে আছে, বঢ়িয়া। বাইদেউ, আপোনালোকে গৈ কাউণ্টাৰৰ পৰা চেকখিনি লৈ ল'ব। লৈ পেলাই গ্ৰুপৰ সভাপতিসকলক, সভানেত্ৰীসকলৰ হাতত চেকখিনি দি দিব। কোন কোন গ্ৰুপৰ প্ৰেচিডেণ্ট ইয়াতে আছে? হাত দাঙক। বঢ়িয়া। আপোনালোকে আপোনালোকৰ ভিঅ বাইদেউৰ পৰা চেকখিনি লৈ ল'ব। মোবাইল নম্বৰ আছে নহয় ভিঅ বাইদেউৰ? আছে। তাৰপিছত আপোনালোকে চেকখিনি লৈ নিজৰ গ্ৰুপৰ মহিলাসকলক 10 গৰাকীকে চেক দি ঘৰলৈকে গুচি যাব। হ'ব? 1 ঘণ্টাৰ ভিতৰতে হৈ যাব। প্ৰথমতে আমি ভিঅক দিম, ভিঅই গ্ৰুপৰ সভানেত্ৰীক দিব আৰু গ্ৰুপৰ সভানেত্ৰীয়ে আমাৰ মেম্বাৰ বাইদেউসকলক দি দিব। হ'ব? ঠিক আছে। আজি পিঠা তিঠা লৈ কোনে আহিছে? অহাবাৰ কিন্তু 25,000 ল'ব আহোঁতে পিঠা তিঠা লৈ আহিব, ময়ো খাব লাগিব। আনিব নে নানিব? পাক্কা আনিব? ঠিক আছে। আজি মই আপোনালোকক সকলোকে আকৌ এবাৰ কাৰ্ডম জনালো। সকলোকে জহাৰ সেৱা, সকলোকে মই যাক য'ত যেনেকে পাৰো সকলোকে মই প্ৰণাম জনালো। মোৰ লগত সকলোৱে একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি। তুলিৰাম ৰংহাং, নুমল মমিন, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। মামাটোতো আছে, কিন্তু ভোট দিয়াটো নাপাহৰিব। আকৌ পাহৰিব নেকি ভোট দিয়াটো? পাক্কা নাপাহৰে? বঢ়িয়া। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।